কালত কত হাঁহি উভতিল শিক্ষা দীক্ষা দিশত হওক বা দেশৰ এই প্ৰগতিত ষ্টাৰ্টআপ ইণ্ডিয়া স্কিল ইণ্ডিয়াত কত হাঁহি বিয়পিল তিনিখনকৈ দলং নিৰ্মাণেৰে অসমৰ নাম উজ্বলিল প্ৰায় পহমৰে সোজা কণ্ঠক শ্ৰদ্ধাৰে সোঁৱৰিল লেপেট কথাত গেছ কেকাৰ অসমতো এইমছ আমাৰ ইয়াতো আজিকালি হয় ইণ্টাৰনেশ্যনেল গেমছ বিজেপিৰে লক্ষ্য সবৰে স্বাস্থ্য সুৰক্ষা সবকা সাথ সবকা বিকাশ বিজেপি প্ৰতিজ্ঞা আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ মোদী চৰকাৰ লুইতাৰু বৰাকৰ দুয়ো পাৰো জ্বলিল পাহাৰে ভৈয়ামে পদুমৰ ফুল ফুলিল ৰাইজ আৰু প্ৰকৃতি আঁচনিৰে বিকশিল দুৰ্নীতি কুশাসন নিমিষতে আঁতৰিল ঘৰে ঘৰে সুখৰ পোহৰ বিয়পিল বাটে ঘাটে উন্নয়নৰ নিচান জিলিকিল দলে বলে যাওঁ একেলগে পদুমৰ চিৰতাকো ভোট দিবলৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দল অসম জাতীয় পৰিষদ আৰু কেইবাটাও জাতীয় সংগঠনৰ বিভিন্ন দায়িত্বত কাৰ্যনিৰ্বাহ কৰা বহু লোকে আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে বিশেষভাৱে কংগ্ৰেছ দলৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক দীপক ৰাইডঙীয়া কোষাধ্যক্ষ ব্ৰজেন নেওগ তথা অজাপৰ এগৰাকী আঞ্চলিক পঞ্চায়তৰ যোৱা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল দুলাল গগৈ প্ৰমুখ্যে ধ্ৰুৱজ্যোতি হাজৰিকা আৰু এনেকৈ মোৰ লিষ্টখন ক'ৰবাত আছে সকলো আৰু ৰিদীপ চোলাদৰা তথা বিভিন্ন মোৰ এতিয়া নামখিনি পটকৈ ক'বলৈ অসুবিধা হৈছে বহু লোকে আজি ভাৰতীয় জনতা পাৰ্টিত আজি যোগদান কৰিছে যোৱাকালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পৰিৱৰ্তন কৰিবলৈ আহিছিলে টিংখাঙলৈ আৰু আজি কংগ্ৰেছৰ নেতৃবৰ্গই তেওঁৰ যাত্ৰাটো আজি পৰিৱৰ্তন কৰি পেলালে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন আশীৰ্বাদত জনতাই আজি